হাই ফ্ৰেণ্ডছ, আছাম ৰাইফলৰ পোষ্ট ওলাইছে। ফ্ৰেণ্ডছ, লাষ্ট ডেট দিছে মাৰ্চৰ 17 তাৰিখ। আপোনালোকে এপ্লাই কৰিব পাৰে, অনলাইন এপ্লাই কৰিব লাগিব। আছাম ৰাইফল ভালকৈ এইখিনি চাই লওক। টোটেল পোষ্ট 116টা আৰু লাষ্ট ডেট 17 তাৰিখ। আৰু পোষ্টৰ নেম এইকেইটা: ফুটবল, আৰ্চাৰী, ৰয়িং একাডেমী। আপোনালোকৰ যিকোনো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে। বক্সিং, ৰাইফল শ্বুটিং, এইকেইটা পোষ্ট নেম। আৰু আপোনাৰ এজ লাগিব 18 বছৰৰ পৰা 23 বছৰলৈ। এইখিনিৰ ভিতৰত হ'লে আপোনালোক এপ্লাই কৰিব পাৰিব। আৰু তাত এপ্লাই কৰিব লগা হ'লে মেট্ৰিক পাছ লাগিব। এইটো মেট্ৰিক পাছ কৰিব লাগিব। আৰু আপোনাক ফিজ কাটিব লাগিব 100 টকা, জেনেৰেল OBC। আৰু হাউ টু এপ্লাই, অনলাইন এপ্লাই কৰিব লাগিব। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত ইমানেই। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। থেংক ইউ।